মৰ্নিং। আজি আমি যাব ওলাইছোঁ হৰিদ্বাৰ। ৰাতিপুৱা উঠোতে বহুত পলম হৈ গ'ল। 1:30 বজাত ট্ৰেইন আছে, এতিয়া বাজিলে 11:30। এতিয়া কি হয় চাওঁ, ট্ৰেইন পাওঁৱে না নাপাওঁ না, ট্ৰেইন গুচিয়ে যায়। সেইকাৰণে ৰেডি হ'লোঁ পটাপট আৰু এতিয়া যাম। আমি যাবৰ কাৰণে পূৰা ৰেডি হৈছোঁ। এইফালে মায়ো ৰেডি হৈ মোবাইল চাই আছে। বাৰ্বি বাৰ্বি এইফালে মইনা বা। এতিয়া আমি যাওঁ। आराम से रखना। हाँ हाँ ठीक है। ये नहीं जाओगे। আমি ৰিক্সাত বহিলোঁ। আমি ৰিক্সাৰ পৰা নামিলোঁ। এতিয়া আমি অটোত যাম ষ্টেচনলৈকে। ষ্টেচন পালোঁ। এতিয়া হাতত আৰু 6 মিনিট আছে। কিবা ভাগ্যৰ ফলত আৰু টেনশ্যন পাম। মায়ো আমাৰ ট্ৰেইন চলিলে। এইফালে খোৱাত ব্যস্ত। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. এয়া মায়ো আৰু এইফালে বাৰ্বি। দেউতাই পূৰা টোপনি। একে ষ্টাইলত টোপনি মাৰি আছে দেউতাই। অলপ পাছত উঠি আৰু কাজিয়া লাগব। কুঁহিয়াৰৰ খেতি গোটেই আমাৰ তাত যেনেকৈ সেই আমৰো বাগান চাওকচোন। এই আমৰ বাগান, এয়া আমৰ বাগান। এইফালে চব কুঁহিয়াৰৰ খেতি। আমাৰ তাত যেনেকৈ ধান খেতি কৰে, ইয়াত কুঁহিয়াৰৰ খেতি কৰে। আমি এতিয়া ষ্টেচন পাম, হৰিদ্বাৰ ষ্টেচন পাম। এতিয়া চববিলাক বস্তু চাব নাই। ইফালে মায়ো নাচি দিয়া যাইবে। এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ। এয়া হৰিদ্বাৰ ষ্টেচন পালোঁ। ষ্টেচনৰ পৰা টেক্সি বুক কৰিম। বুক কৰি মাত্ৰ আমি হোটেল ৰুমত যাম। হোটেল অনলাইনত বুক কৰা হৈ গৈছে আৰু আপোনালোকক হোটেলত গৈ লগ পাই আছোঁ। হোটেল ৰুম পালোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to... হোটেল ৰুম আহি পালোঁ। আজি আমি এইখন হোটেলতে থাকিম আৰু প্ৰথমবাৰৰ কাৰণে মই আজি হোটেলত থাকিম। সেইকাৰণে ফুল এক্সাইটেড হৈ আছোঁ। হোটেলত থাকি পোৱা নাছিলোঁ যে এতিয়া পাম।
থাকিব নাছিলোঁ মানে আগতে এনেকৈ ক'তো দূৰত ফুৰিব যোৱা হোৱা নাছিল নহয় সেইকাৰণে থাকিব নাছিলোঁ এতিয়া আৰু আহিলোঁ ফুৰিব সেইকাৰণে থাকিলোঁ आओ भाई आओ एक जना और आ जाओ ফাইনেলি আমাৰ ৰুম আহি পাই গ'লোঁ ভাগৰুৱা প্ৰাণী মই কিন্তু হোটেলত এইবাৰে ফাৰ্ষ্ট টাইম আগতে এনেকৈ হোটেলত থাকি পোৱা নাছিলোঁ এইটো বাৰু বহুতবাৰ আছে কেনে লাগছে ৰুমটো মজা লাগছে হা এতিয়া বাহিৰত যাওঁ বাহিৰত খানা খাব যাওঁ ইয়াতে নাখাওঁ হোটেলত অলপ বাহিৰত ফুৰোঁ বা ফুৰ্তি ব'ল দেখা পালোঁ ইফালে ভিনদেউ আৰু মইনাবা গংগা নদী বৈ গৈছে এইটো গংগা নদী কালি ৰাতিপুৱা ইয়াতে গা ধুম আৰু বাৰ্বিৰ বিৰাট ফূৰ্তি হোটেলত সোমালোঁ চাওকচোন কিমান ওখ দুই আঙুৰ আমাৰ ভাত আহি পালে হোটেলৰ পৰা ভাত খাই আহিলোঁ ভাত খাই এতিয়া শুম বাৰ্বি শুই দিলে আৰু মইনাবাহঁতো এতিয়া শুব আৰু ময়ো শুওঁ বলকচোন বাহিৰৰ পৰা অহাৰ পৰা বাহিৰৰ পৰিৱেশটো চাই আহিলোঁ এইটো হৈছে বেলকনি মই বেলকনিত আহিছোঁ বহুত ঠাণ্ডা ইয়াত এই আপোনালোকক জুম কৰি দেখুৱাইছোঁ এইটো গংগা নদীটো হোটেলৰ কাষেৰে বৈ গৈছে আমি য'ত ৰুম লৈছোঁ তাৰ ওচৰতে গংগা নদী আৰু এইফালে চাওক বাহিৰৰ পৰিৱেশ আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিলোঁ আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ বাই বাই গুড নাইট